সো গাইজ পুঠি মাৰি আহি পালোঁ, লাহে ধীৰে আহি আছোঁ কাৰণ মায়ে কৈ পঠাইছে যে লাহে লাহে যাবি, সেইকাৰণে গাইজ লাহে লাহে আহি আছোঁ। এতিয়া কুৰ্মা খাওঁ গাইজ। এইফালে দোকানত ৰখিলোঁ, অলপমান হেলমেট চেলমেট খুলিলোঁ, অলপমান মানে ঠাণ্ডা ঠাণ্ডা কিবা কিবি খাই লওঁ। বহুত গৰম লাগছে, মানে চেঞ্চাৰ বেয়া হৈছে, গাড়ী ষ্টাৰ্ট নহয়। এতিয়া সেইকাৰণে গেৰেজত আহিলোঁ, গাড়ীখন ভাল কৰি ৰাস্তা। এইফালে গাইজ চেকিং চলি আছে, আপোনালোকক দেখালোঁ। আমাৰ মানে চিন্তা নাই গাইজ, কাৰণ আমি ডাকো। ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ। চ' ফ্ৰেণ্ডছ, আজি এইফালে মটৰ ব্লগ ছেটআপ দেখি গম পাইছি আজি এটা ধামাকেদাৰ ৰাইড হ'ব যাই আছে। এইফালে আছে বাইক, তাৰপিছত এইফালে আছে মাক বাই বাই দিলোঁ, মা যাওঁ। এতিয়া গাইজ হিমাংশু আনবা যাওঁ, তাৰপিছত মানে হিমাংশু আনবা যাওঁ, তাৰপিছত তেল চেল ভৰাই কিনে যাই আছোঁ। এতিয়া মটৰ ব্লগ ছেটআপত আহি লওক, বলক গাইজ। বাই বাই মা, দে মা যাওঁ। যা যাওঁ। তো গাইজ এতিয়া মানে হিমাংশুক আনবা যাওঁ, হিমাংশুক আনি কিনে তাৰে পিছত তেলটো ভৰাব লাগিব। তেলটো ভৰাই কিনে আমি গুচি যাম ডাইৰেক্ট গুৱাহাটীৰ ক'ত যাওঁ, কি কৰোঁ আপোনালোকক চব দেখাম আজি। মানে আজি ধামাকাদাৰ ৰাইড হ'ব আৰু আপোনালোকক গোটাই দেখাই থাকিম বলক। হিমাংশু আহি আছে একদম সলমান খান হৈ কিনে আহি গেল। এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰি দে গাইছ। কেনে আজি তাম লাগব না, চাব না আপোনালোকে ব্লগ। এই চিধা কথা। চ' গাইজ পুঠি মাৰি আহি পালোঁ, লাহে ধীৰে আহি আছোঁ কাৰণ মায়ে কৈ পঠাইছে যে লাহে লাহে যাবি, সেইকাৰণে গাইজ লাহে লাহে আহি আছোঁ। এতিয়া মানে পুঠি মাৰিত অলপমান চাহ খাই লওঁ, চাহ তাহ খাই কিনে আৰু পূৰা একদম ওলাই দিম। মানে আমি য'ত মানে ডেষ্টিনেশ্যনটো আছে তাইকেলি যাম। এতিয়া গাইজ পুঠি মাৰিত এটা সৰু আছে, এটা ব্ৰেক লৈ লওঁ। ভাল লাগে চাহটো, তামাম লাগে। গাইজ তাতে ৰখিলোঁ, চাহটো অৰ্ডাৰ দিওঁ নে কি কয় মনচুক? চাহ খাবনে? খাবই লাগিব ন। এই চাহ এটা লৈ ল'লোঁ। ঐ চাহ খাই কিনে ডাইৰেক্ট ওলাই দিওঁ আৰু ডাইৰেক্ট না অলপ গাইজ। চ' গাইজ জেকেটটো পিন্ধি ল'লোঁ, মানে অলপমান ঠাণ্ডা ঠাণ্ডা ভাৱ হৈ আছে না। আৰু এতিয়া ইয়াতে নৰখুৱাতে চাহটো খাই ল'লোঁ, আপোনালোকক দেখালোৱে। এতিয়া ডাইৰেক্ট আৰু জালুকবাৰীত ৰখিম, জালুকবাৰীত আৰু এটা সৰু চাই ব্ৰেক লৈ মানে টাইম পাছ কৰিম আৰু যাতে আজি গোটেই দিনটো আছে। এতিয়া আমি বেলেগ আগত দেৰি নকৰোঁ, যাই থাকোঁ বলক আগত। মইতো লগত আধা ৰাস্তাত লগ পাই আছোঁ। চ' গাইজ আপোনালোকক এটা মানে মই বস্তু দেখাই আছোঁ, সেই বস্তুটো মানে কি বুলি কওঁ আপোনালোকক। মানে এই আগত দেখি স্প্লেণ্ডাৰ এখন যাই আছে, এনেকুৱা মানে ডিষ্টাৰ্ব দি আছে আগে আগে। চাইড কাটপে গ'লে সহায় কাটে, মানে আগত দেখি যাব নালাগে গাইজ। এতিয়া এক পিচ কৰিব পাৰিলে ভাল আছিল, কিবাকৈ এক পিচ কৰি লওঁ ৰচোন জোৰে যাই কিনে। এই এখানে গাড়ী গাইজ যাক বেৰা আছোঁ না। চ' গাইজ এক পিচ কৰিলোঁ, এতিয়া বিন্দাছ, একো চিন্তা নাই, বিন্দাছ যাই থাকোঁ। ক'ত কি কৰোঁ আজি দিনটো মানে ভিডিঅ' কৰিব লাগিব আৰু, কাৰণ ধুনীয়া ধুনীয়া জেগাত যাম, গোটেই দেখি থাকিম বলক গাইজ। কুৰ্মা খাওঁ চ' গাইজ এইফালে আমাৰ ৰঙিয়াৰে মানুহ লগ পালোঁ। চ' গাইজ এইফালে আমাৰ ৰঙিয়াৰে মানুহ কুৰ্মা মানে আমাতকৈ ডাঙৰ হয়। এনে মানে আমি ফালতুমি কৰি কিনে কুৰ্মা বুলি মাতোঁ। আমাৰ তাতে দোকান আছে চকতে, মানে গধূলি যদি যাব পাৰোঁ যাম কুৰ্মাৰ দোকানত, আপোনালোকক দেখাম তাতে। এতিয়া মানে ইয়াতে অলপমান ৰখি অলপ ৰেষ্ট চেষ্ট লৈ লওঁ আৰু তাতে দোকানত ক'ৰবাত আপোনালোকক দেখাই আছোঁ বলক। 003 VIP নাম্বাৰ মাৰ্চিডিজ এখন গেছি গাইজ। ময়ো লগাম পিছত ডাঙৰ হ'লে, কিনো কথা আছে, একো নাই। পইচা লাগে পইচা ডাইৰেক্ট আৰু। ত' গাইজ এইফালে ইয়াতে ৰখি দিম। ইয়াতে দোকান এখন আছে মানে আমাৰ, য'ত মানে এনি টাইম মানে আহিলে ইয়াতে ৰখোঁ আৰু তোমালোকক দেখাব লওক। এই এখন জানেই যোনী আগৰ পৰা মোক চাই। চ' গাইজ এইফালে দোকানত ৰখিলোঁ, অলপমান হেলমেট চেলমেট খুলিলোঁ, অলপমান মানে ঠাণ্ডা কিবা কিবি খাই লওঁ। বহুত গৰম লাগছে গাইজ, এইটো খুলিবও নোৱাৰোঁ, বেছিকৈ ঠাণ্ডা লাগে। কিনো হ'ব, একফালে এই কৰিব গ'লে সেই বেয়া, সেইফালে কৰিব সেই কৰিব গ'লে সেই বেয়া। এতিয়া ইয়াতে ৰখি আছোঁ এনেকৈ জালুকবাৰী চকত, তাতে মানে ইয়াৰ পৰা যাম ডাইৰেক্ট পানীখাইটিত যাই কিনে ৰাস্তাত মটৰ লগত লগ পাম, তাতে কি কৰোঁ আপোনালোকক চব দেখাই আছোঁ বলক। চ' গাইজ এইফালে মানে ইয়াতে অলপমান এনেকুৱা মানে উমানন্দ ঘাটৰ এইফালে এনেকৈ ৰখিলোঁ। এইফালে ভিডিঅ' কৰি আছে, মই এনেকৈ বাইকখন থ'লোঁ। এইফালে আগত দেখি মানে আৰু ইয়াৰ ফালে আছে মানে গাইজ 16 কিলোমিটাৰ, সেইখিনিলৈকে যাই লওঁ, যাই কিনে আপোনালোকক চব দেখাই আছোঁ বলক।
গাইজ এইফালে গাড়ী লৈ আহিছিলোঁ কিন্তু মানে যে ষ্টেণ্ডডাল আছে ষ্টেণ্ডডাল মানে চেঞ্চাৰ বেয়া হৈছে গাড়ী ষ্টাৰ্ট নহয় এতিয়া সেইকাৰণে গেৰেজত আহিলোঁ গাড়ীখন ভাল কৰি কিনে যাওঁ চ' গাইজ গাড়ীখন মানে ভাল কৰিলোঁ মানে কি মেকানিকত তাতে মানে কৰিব নোৱাৰে সেইকাৰণে নিজে মানে এটা প্লাষ্টিকৰ টুকুৰা ষ্টেণ্ডডালত সোমাই দিছোঁ এতিয়া ময়ে মেকানিক গাইজ আৰু এইফালে এতিয়া পানী খাই যাই আছোঁ মানে পাহাৰৰ ওপৰে মজা লাগব আপোনালোকক দেখাই আছোঁ বলক ৰাস্তাটো এইখিনি গাইজ শ্বিলং এনেকুৱা পায় বৰা পানী পাৰ হৈ যেনেকুৱা শ্বিলঙত সেনেকুৱা ৰাস্তা এইফালে গাইজ চেকিং চলি আছে আপোনালোকক দেখালোঁ আমাৰ মানে চিন্তা নাই গাইজ কাৰণ আমি ডাকো গাইজ সিহঁতক ধৰি লওক বুলি আমাকো ধৰিব নেকি নধৰে না গাইজ আমাৰ চব মানে লিগেলত আহিছোঁ আমি ৰঙিয়াত ইলিগেলি থাকোঁ গাইজ ইয়াতে বাহিৰত আহি লিগেলি আমি গাড়ীখনো কি কৰে গাইজ যাবাই নোখোজে দেখোন দে যাবা চাচা এনেকৈ আৰু ঘূৰি পাকে যাই আছোঁ দে গাইজ কিনো কৰবি লাহে যাওঁ পূৰা একদম ফিল্ড লৈ পুলিচৰ পৰা যাতে বাছ লৈ এইটোৱে ডাঙৰ কথা গাইজ লাইচেঞ্চ আছে চিন্তা নাই হ'লেও এইবিলাক কোনে ৰখি থাকে ইয়াৰ আমি যাবাহে লাগে যাওঁ এইফালে গুগল মেপ দেখাই দিছে এনেকৈ বাকী ৰাস্তা চাওক গাইজ এনেকৈ তলত দেখি নামিব লাগিব আৰু চাগে আগত ওপৰত উঠিব লাগিব যাই থাকোঁ যজন এশ চকৰি আছে গাইজ চবে কাপলছ ঘূৰি আছে মই দমৰাগিলাৰ লগত আহিব লাগে একদিনো আপিলৈ ঘূৰি পোৱা নাই গাইজ দে আৰু উপায় নাই একদিন না ফচাই নিয়া নাই গাইজ ইয়াতে এনেই জকাই থাকে দেচোন আৰু যাওঁ গাইজ যাওঁ চ' গাইজ ফাইনেলি আহি পালোঁ লোনলি ট্ৰী এইফালে হিমাংশু আছে এইফালে গাড়ীখন এনেকৈ মানে পাৰ্ক কৰি দিলোঁ ইয়াতে মানে পাৰ্কিং চাৰ্জ ল'ব বোলে এই লগ দে এতিয়া লোনলি ট্ৰীক লাগি যাওঁ তাৰপিছত আপোনালোকে ধুনীয়াকৈ দেখাই আছোঁ বলক গাইজ এয়া এণ্ট্ৰি কৰি ল'লোঁ পাৰ হেড 25K কিন্তু 40ত মেনেজ কৰিছোঁ গাইজ মানে 25 টকা 20 টকাকৈ দিছোঁ তাত এতিয়া এইফালে চাওক আৰু লোনলি ট্ৰী কোনফালে আছে ক'ত কি আছে আপোনালোকক চব দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব তাৰ মজা হ'ব গাইজ আৰু বহুত জেগা যাবাও আছে আমাৰ এইফালে চাওক না গাইজ এনেকৈ যাই আছোঁ একদম পুৰা একদম কি চালিয়া বলক গাইজ বলক এই শিলে যাব লাগিব रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर সো গাইজ এতিয়া মানে ইয়াৰ পৰা ওলাই দিলোঁ আপোনালোকক ভিডিঅ' মানে চিনেমেটিক শ্বটত দেখিলে এনেকুৱা টাইপ লোনলি ট্ৰী এইডালক বুলি কয় মানে হট গছডালক লোনলি ট্ৰী মানে এইখিনিত পূৰা একদম পানী খাইটি তাৰপিছত এতিয়া আমি যাম এটা বেলেগ স্পটত ক'ত যাওঁ আপোনালোকক গোটাই দেখাই আছোঁ ভিডিঅ'টো একদম মানে চাই থাকক আৰু গাইজ এতিয়া এইফালে টাপাবন পিকনিক স্পট আপোনালোকক দেখাই আছোঁ এইফালে বহুতে মানে পিকনিক খাই আছে এনেকুৱা টাইপকৈ ভিউ চালিয়ে লাগে গাইজ এটা অলপমান এনজয় কৰিলে অলপ মুটো লাগছে হিমাংশু এই মুঠ পেপাৰ পে তাতে ডেঞ্জাৰ জোন হ'ব মুঠৰটো ডেঞ্জাৰতে আহ বলক তাতে যাই কিনে অলপ মুটি চুটি লগাইছে তাৰ পৰা ওলাই দিলোঁ এতিয়া মানে ক'ৰবাত বহুত ভোক লাগছি ক'ৰবাত কিবা খাব যাওঁ আৰু এই কাপাল বেছি গাইছে কাপাল যাক দে এতিয়া বেলেগ একো নকৰোঁ মানে বহুত ভোক লাগি আছে এতিয়া মানে ক'ৰবাত ৰখিম ভাল চাই ধুনীয়া এটা জেগাত তাতে কিবা অলপমান খাম আপোনালোকক দেখাই আছোঁ তো যাই দেখোঁ বলক सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी চ' গাইজ এইফালে এখন যে হোটেল আৰু ৰেষ্টুৰেণ্ট আছে মানে আমি ইয়াতে বাইকখন লেভেলত থলোঁ আৰু আমি ইয়াতে বহিব হিমাংশু এই ভিউটো তামাম লাগি আছে না সেনেকৈ খায়ো ভাল লাগিব গাইজ তামাম লাগি আছে বাইকখনতে ফটো চটো কৰোঁ আৰু এইফালে ভিউটো চাওঁ একবাৰ মজা টাইপ পাহাৰৰ টাইপত ভিউ এনেকুৱা টাইপকৈ গাড়ীখন থ'লে আমি ইয়াতে বহিম বিন্দাছ ইয়াতে বহি লওঁ আপোনাক দেখাই আছোঁ দিয়ক সেই চাওক হেলমেট চেলমেট আছে চব তামাম আৰু তামাম গাড়ী এইফালে গাইজ আমাৰ ইয়াতে খানা আহিব লাগে এটা চিকেন গ্ৰেভি দিছিলোঁ ৰুটি দিলোঁ এইফালে এটা ভিউত এনেকুৱা টাইপ খাই কিনে কি ভাল লাগে আপোনালোকে নিজে ভাবকচোন মাৰো দে আৰু পিছফালে এখন আছে গাড়ী গাইজ কি ক'ম এখনকো খুৱাব লাগিব যোৱাতে উপায় নাই চবেই খাব আজি খাম বুলি আহিছে নে কি চবেই তামাম এইখিনি এতিয়া বেছি দেৰি নকলোঁ খাই লৈ আমি আৰু এটা বেলেগ জেগাত যাব আছে তাতে যাম গাইজ চ' গাইজ এতিয়া মানে বেলি ভিউৰ ফালে এইফালে এনেকৈ যাব খুজিছিলোঁ কিন্তু মানে পুলিচ আছে তাতে মানে যাব নিদিয়ে কাৰণ মানে কিবা এটা প্ৰগ্ৰেম চলি আছে বোলে এতিয়া বেলেগ নহয় আমি মানে ফেঞ্চিৰ ফালে যাওঁ নে কি হিমাংশু ফেঞ্চি যাওঁ ফেঞ্চি যাই কিনে অলপ কাম আছে তাতখিনি কামখিনি কৰি লওঁ বলক এতিয়া মানে আৰু এইটো চাইডে এনেকৈ যাব লাগিব বলক
চ' গাইজ এতিয়া যাই আছোঁ বৰ্তমান ফেঞ্চিত, কাৰণ তাতেতো পুলিচে সেই কৰিব মানে যাবাই নিদিলাক, পুলিচে ৰখাই দিলাক। তাতে বোলে ওপৰত কিবা মিটিং নে কিবা হৈ আছে, সেইকাৰণে মানে যাব এলাও কৰা নাই। কোনো কথা নাই গাইজ, ফেঞ্চিত যাওঁ, ফেঞ্চিত যাই কিনে 150 টকীয়া জৰ্ডান লৈ কিনে মানে 80,000ৰ ফ্লেক্স দিব লাগিব। এই অলপ উৎপাত দিয়া হৈছে গাইজ, উৎপাত আজি দিয়াই নাই নহ'লি, ভাল লগা নাই মনটো। এতিয়া উৎপাত চুৎপাত দিয়াৰ পাছত আপোনালোকক চব লগ পাই আছোঁ ধুনীয়াকৈ বলক গাইজ। দীঘলী পুখুৰীত ইয়াতে মানে চাহ খাব আহিলোঁ হিমাংশু মই। হিমাংশু চাহ খাই কেনে ষ্টেচনৰ ওপৰত এই মজা। কিবা পিষ্টল লাগে বোলে ন কি আছে মানে চেফটিৰ কাৰণে ল'ব পাৰি না, এটা কি আছে লাইচেঞ্চ চাইচেঞ্চ এপ্লাই কৰি কিনে ল'ব পাৰি। বেংক বেলেঞ্চ কিমান টকা? বেংক বেলেঞ্চ আছে ভাই, মানে বেছি নহয়, কিমান? 10 মিলিয়ন কিবা চামথিং। মোক 10 টকা ধাৰে খুজি আছে, 10 মিলিয়ন চামথিং। চ' ফ্ৰেণ্ডছ এতিয়া মানে ফেঞ্চিৰ পৰা ওলালোঁ, এনেই বেছি ভিডিঅ' কৰা নহ'ল। এতিয়া গাড়ী ইফালে থৈ দিছিলোঁ, গাড়ীখন ওলাওঁ আৰু মানে বেলেগ জেগাত এনে যাওঁ, ঘৰফালে যাম। এতিয়া মানে ক'ত ৰখিম, চাহ কিবা খাব লাগিব ন, তাৰপিছত আপোনালোক দেখাই আছোঁ বলক। গাইজ দেখছি না ইয়াতে ভিৰ, এইখিনি টাইমত অলপ বেছি ভিৰ হয় গাইজ, এইখিনি বহুত ভিৰ হয় মানে বহুত। এইখিনিত ইয়াৰ পৰা ওলাব পাৰিলে কিবাকৈ শান্তি গাইজ, দেখছি না আৰু ভিৰ আছে ইয়াতে। মন নাযায় কিন্তু উপায়ো নাই না গাইজ, আহিম বুলি কৈছে তাতে আহিমেই, যিমানে কষ্ট নহওক কিয়, যিমানে দেৰি নহওক কিয়। एक बार जो मैंने कमिटमेंट कर दी तो मैं अपने आप के भी नहीं सुनता। ये এনকে ওলাই যাওঁ তো গাইজ বলক। চ' গাইজ হিমাংশুক নামি দিলোঁ, ঐ বাই বাই, আৰু কালি লগ পাম, খানা আছে দিয়া। চ' গাইজ কালিৰ পৰা আহি পালে যি বিচনাত এনেকৈ পঢ়লোঁ ইয়াৰ ভালকৈ মানে একদম গা চা বিষ উঠি আছিল। এতিয়া সেয়াই আৰু গাইজ ৰাইডটো কৰি একদম ভাল লাগিল। আমাৰ ইফালে এক্সামো আহিব মানে ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা ফাইনেল, সেইকাৰণে ফাইনেলৰ কাৰণেও পঢ়িব লাগিব গাইজ। এইকেইদিন অলপ ভিডিঅ' দিয়াটো কম হ'ব, ডেইলি ব্লগ কৰিম বুলি ভাবিছিলোঁ, কিন্তু গাইজ মানে ডেইলি ব্লগ কৰাটো সহজ নহয়, কাৰণ মানে এক্সামৰ কথা আছে, ঘৰৰো কথা আছে, মাহঁতে মানে পঢ়িব দি আছে, পঢ়িব লাগিব, লগতে অলপমান ব্লগো বনাই থাকিম আৰু গাইজ। এতিয়া সেয়াই আৰু গাইজ বেছি একো নকৰোঁ, নতুনকৈ এটা কিবা ভিডিঅ' বনাব লাগিব, খানা হ'ব আমাৰ কলেজত মানে ফেয়াৰৱেল আছোঁ, তাতে ভিডিঅ' বনাম, কিবা কিবি কৰি আপোনালোকে ভিডিঅ'ত দেখা হ'ব। এই ভিডিঅ'টো এইখিনিলৈকে আছিল, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি দিয়ক, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ লগত যে গৈছিল হিমাংশু, সি নতুন চেনেল এটা খুলিলে, মানে একদম ফাৰ্ষ্ট ভিডিঅ' এটা দিছে মোৰ লগত যাই কিনে তাতে আজি ৰাইডত, তলত ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে যাওক, তাক ছাবস্ক্ৰাইব কৰক, পূৰা একদম ফুল ছাপোৰ্ট কৰি দিয়ক, ভালকৈ মৰম চৰম দিয়ক আপোনালোকে। বাই বাই, নতুন ব্লগত লগ পাই আছোঁ।